নমস্কাৰ আজি প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই বৰখা বৰদলৈ বৰপথৰ আৰক্ষী গোপন তথ্যৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ আৰু CRPF বাহিনীৰ উপস্থিতিত খাকৰাজান নিয়মীয়া নাকা তালাচী 30টাকৈ চাবোনৰ বাকচত ভৰাই অনা 323 গ্ৰাম পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় NL07EB0556 নম্বৰৰ এখন স্কুটি মোবাইল সামগ্ৰীৰ লগত এটা বেগত ভৰাই অনা অৱস্থাত ড্ৰাগছসহ এটা সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় আটকাধীন সৰবৰাহকাৰীটোৰ নাম নিত্য বাহাদুৰ সোণাৰ জব্দকৃত ড্ৰাগছখিনি আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য 3 কোটি হ'ব বুলি আৰক্ষীয়ে সদৰি কৰিছে আমাৰ এটা খবৰ আছিলে স্পেচিফিক ইনফৰমেশ্যন সেই মৰ্মে আমি এটা নাকা ছেটআপ কৰিলোঁ এইটো খাকৰাজান তিনিআলিত আৰু এখন স্কুটি NL ৰেজিষ্ট্ৰেশ্যনৰ স্কুটি এখন আমি ইণ্টাৰচেপ্ট কৰোঁতে তাৰ ওপৰত আপোনাৰ মোবাইল এচেছৰিজ আছিলে আৰু তাৰ তলত আপোনাৰ 30টা চাবোন বক্সত হেৰইন মজুত আছিলে আৰু হেৰইনৰ ৱেট ওলাইছে 323 গ্ৰামছ ক'ৰ পৰা ক'লে নি আছিল এইটো আপোনাৰ ডিমাপুৰৰ পৰা আনিছিলে ফাৰ্ডাৰ ডেষ্টিনেশ্যনটো আমি ইণ্টাৰগেশ্যন কৰি আছোঁ আপোনালোকে গ্ৰেপ্তাৰ কৰিছে হয় এজন মানুহ আটক কৰাইছে তেওঁৰ নাম নেত্ৰ বাহাদুৰ সোণা তেওঁ ডিমাপুৰৰ বাসিন্দা হয় এইখিনি ওজন কিমান আছিল 323 গ্ৰামছ আছিল বজাৰ মূল্য কিমান হ'ব এইটো আপোনাৰ 1 কেজিত প্ৰায় 7 ক্ৰ'ৰ হয় ইণ্টাৰনেশ্যনেল ভেলু তো সেই মৰ্মে আপোনালোকে হিচাপটো উলিয়াই ল'ব 2-3 কোটিৰ ভিতৰতটো হ'ব এইটো অসম অলিম্পিক সন্থা অসম চৰকাৰৰ সহযোগত অহা 22 জুলাইৰ পৰা 27 জুলাইলৈ গুৱাহাটীত অসম যুৱ অলিম্পিক 2022 অনুষ্ঠিত কৰিব যাতে অসমৰ ক্ৰীড়া ক্ষেত্ৰত নতুন প্ৰতিভা বিচাৰি উলিয়াব পাৰি সেয়েহে এই প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি অসম অলিম্পিক সংস্থাই প্ৰতিখন জিলা ক্ৰীড়া সংস্থাৰ সহযোগত প্ৰতিখন জিলাত অলিম্পিক ফ্লেম ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে আজি অসম অলিম্পিক সন্থাৰ উপসভাপতি তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং আৰু অসম অলিম্পিক সন্থাৰ সুজুতীয়া সম্পাদক অমল নাৰায়ণ পাটোৱাৰী প্ৰতিনিধি অমল কান্তি সিংহা এভাৰেষ্ট বিজয়া খৰচিং তেৰাং কাছা সাধাৰণ সম্পাদক পংকজ তেৰণ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আৰু সদস্যসকলৰ উপস্থিত প্ৰায় শতাধিক যুৱ খেলুৱৈৰ অংশগ্ৰহণেৰে অসম যুৱ অলিম্পিক 2022 ফ্লেমৰ সৈতে ডিফু কাছা ষ্টেডিয়ামত কাছাৰ সহযোগত এটা সামূহিক ৰেলী অনুষ্ঠিত হয় কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সভাপতি ডাক্তৰ তুলিৰাম ৰংহাঙে টৰ্চ ৰেলী শুভাৰম্ভ কৰে কাৰ্বি আংলঙৰ মুঠ 60 জন খেলুৱৈ আৰু অফিচিয়েল 14 জনে মুঠ 6টা ইভেণ্টত গুৱাহাটী যুৱ অলিম্পিকত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে অসম চৰকাৰ আৰু আসাম অলিম্পিক দুটা মিলি ফাৰ্ষ্ট আসাম ইউথ অলিম্পিক অহা 23 তাৰিখৰ পৰা আৰম্ভ হ'ব প্ৰথমবাৰৰ কাৰণে আসামত ইউথ অলিম্পিকৰ আৰম্ভ কৰা হৈছে আৰু কাৰ্বি আংলঙৰ পৰা পাৰ্টিচিপেণ্টছ যাব 60 আৰু অফিচিয়েল যাব 74ৰ অংশগ্ৰহণ কৰিব এইবোৰ পাৰ্টিচিপেণ্টছ প্ৰতিযোগিতা কৰিব প্ৰথমবাৰ আসাম অলিম্পিক লগত পাৰ্টিচিপেণ্টছ কৰা কাৰ্বি আংলঙৰ পৰা 60 জন যোৱা অকল পাৰ্টিচিপেণ্টছে তেওঁলোকৰ প্ৰতিযোগিতা হ'ব আৰু এটা কাৰ্বি আংলঙৰ স্পৰ্টছ কালচাৰ যদিও স্পৰ্টছ কালচাৰ এতিয়া আৰম্ভ হৈ মই কৈ আহি আছোঁ প্ৰায় আমি 10 বছৰৰ আগৰ পৰা মই কৈ আহিছিলোঁ কাৰ্বি আংলঙৰ আমি স্পৰ্টছ কালচাৰ নিব লাগিব ল'ৰা ছোৱালীবিলাকক ওলাই আহিছে আজি আমি দুদিন কাৰ্যসূচীৰ কাৰণে আমি পৰিৱেশন কৰা হৈছে আৰু অহাকালিলৈ
পৰহিলৈ আমাৰ প্লেয়াৰ্ছবিলাক গুৱাহাটীলৈ যাব পাৰ্টিচিপেণ্টছ আছে 6টা ইভেণ্টছ এই 6টা ইভেণ্টছত আমি আশা কৰিছোঁ মেডেল আৰু চিলভাৰ এইবিলাক পাব বুলি আমি আশা কৰিছোঁ আমি অসম অলিম্পিক সন্থাৰ সভাপতি হিচাপে আমি কাৰ্বি আংলং পৰা আহিব এছ'চিয়েশ্যন ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যন অংশগ্ৰহণ যাতে কৰে আৰু আমি অসম অলিম্পিক এছ'চিয়েশ্যন অভিনন্দন ৱেলকাম জনাইছোঁ যিবিলাকক অসম অলিম্পিক এছ'চিয়েশ্যন হৈ সকলো পাৰ্টিচিপেণ্টছ আজি প্ৰাইম টাইমৰ পৰা মই বিদায় লৈছোঁ চাই থাকিব 365 নিউজ ইণ্ডিয়া